আমি আজি যাব ওলাইছো গুৱাহাটী। Hi friends, welcome back to our channel Rushna Sangma YouTube channel. আপোনালোক সকলোকে স্বাগত জনাইছো। একে হৈ গ'ল যে দুটা এতিয়া চাইছো চাই নাছিলো মই হলাব লাগিব আকনো। আমি আজি যাব ওলাইছো গুৱাহাটী। হয় কেদিনমান আগতে গৈ আহিছিলো আকৌ যাব ওলাইছো কিন্তু আমাৰ হাতী পালিটো নাযায় চইবল দিগদাৰ হ'ল তাত যোৱাবাৰ সেইটো কাৰণে ঘৰতে চইম বুলি ভাবিছে এবাৰ অকল মই আৰু এনাই যাম। আপোনালোকে গম পালে কেলৈ যাম অলৰেডি আমি বিয়া এখন এটেণ্ড কৰিব আমি তিনিজন যাম আৰু এতিয়া কেইটা বাজিছে জানো 3টা বাজিছে চাগে আমাৰ 5:30টা ট্ৰেইন আছে এবাৰ ট্ৰেইনত যাম। এতিয়া আমাৰ পকিমনে কি কৈছে দেখাইছোঁ ৰ'ব আপোনালোকক। সেই গৰাকী আমাৰ ৰুটি বনাই দিছে তাই। আমি এতিয়া যাব ওলাইছোঁ এনাই আহিলে বহুত বেগ গধুৰ ভনামতি ৰেডি 4 দিন মই বিয়াত খাম চিপছ। হেপী জাৰ্নি ৰ মেচি বাই বাই কৈ লওঁ মেচি বাই বাই। দুজনী কাজিয়া নেলাগি গ একদম পূৰা ভালকৈ বাই ভনী নিচিনা শুই থাকিম খাম শুৱাই নথবি অকল শুৱাইহে নথবি খেলাবি অকণমান। ইয়াৰ কাৰণে ইয়াৰ লগত থাকি থাকি মেচি কুম্ভকৰ্ণ নম্বৰ 2 হৈ গ'ল তইতো 1 হয়ে। আমি এতিয়া আহি পালোহি পাপাই থৈ গ'লহি আৰু এতিয়া বহুত টাইম ষ্টেচন পোৱাৰ লগে লগে চিধা বাথৰুমত ধৰিলে আধা ঘণ্টা বাথৰুমত সোমাই থাকিলে। মই নাগালেণ্ড যাওঁতে হাঁহিছিলে ন এনাই আজি প্ৰথম ট্ৰেইনত গুৱাহাটীলৈ গৈছোঁ ট্ৰেইনত গৈছা ট্ৰেইনত যোৱা নাই সেইটো কৈছোঁ ট্ৰেইনত প্ৰথম আজি বেছি কথা ক'ব নাহিবা। আধা ঘণ্টামান সোমাই থাকিলে মকৰা জাল লগাই আহিছে। আমি উঠিলোঁ এতিয়া এইফালে দাদা কেইজন আমাৰ ভিডিঅ' আছে দাদা আমাৰ লগতে এজন বৰ্তা আমাৰ ওচৰৰে দুলীয়াজনৰ বহুত বেছি ভাল লাগিলে কথা পাতি আৰু সেইফালে আৰু ভণ্টি এগৰাকী আমাৰ ভিডিঅ' চাই। তোমাৰ নামটো কৈ দিয়া তোমাৰ বৰ্তা সেইফালে আৰু এজন সকলো একদম নিজৰ নিজৰ নিচিনা লাগিছে আৰু এজন আমি এতিয়া খাব লৈছোঁ ঘৰৰ পৰা বনাই লৈ আহিছিলোঁ ৰুটি কণী এনাই মেগী লৈ আহিছিলে ভাৰতী মামী দি পঠিওৱা খাই লওঁ এতিয়া আমি আহি পালোহি ৰাতিপুৱা হৈছে এনাই আৰু এটা কাণ্ড হৈ গ'ল আমাৰ দবাটোতে চুৰ হ'ল কৈ দিয়া কমা কৈ দিয়া লগতে হাঁহ পাইছোঁ ৰাতি 4টামান বজাত ন 4টামান বজাত চিঞৰিছে এটা এগৰাকী বেগ লৈ গ'ল ভাল এগৰাকী ভালকৈ এইফালে পোহৰে হ'লগৈ আৰু ৰাস্তাতে আমাৰ লগত আৰু দুজন বৰ্তা উঠিলে হা সেইটোৱে আকৌ মানে ৰাস্তাই নহয় দাদা নহয় নে এইফালে এজন বৰ্তা আপুনি ক'ত উঠিছিলে বাৰু তিনিচুকীয়া লগতে আহি আছোঁ ন সেইখিনি চিটটো বদলি কৰিলে। এইফালে এজন বৰ্তা তেওঁ বৰপথাৰত উঠিছে এনাই কেনেকুৱা লাগিলে কৈ দিয়া ট্ৰেইনত মানে গুৱাহাটীলৈ ভাল লাগিলে পূৰা ধুনীয়াকৈ এনাই কেনেকুৱা তামাম হৈছে তুমিও কেনেকুৱা হৈছে এইফালে বৰ্তাক আমনি কৰি দিলে চলিয়ে। আমি আহি পালোহি এতিয়া ষ্টেচনত আৰু এতিয়া যাব লাগিব আৰু ক'লে মিৰ্জা বহুত কিন্তু আহি পালোহি আৰু মামাহঁতে আহি পালে এখন গাড়ী আমি মিৰ্জাত আছোঁ গুৱাহাটীৰ পৰা গুৱাহাটী গোন্ধটো অলপ আৰু চহৰৰ গোন্ধটো তাৰপিছত আমাৰ এইফালে চাওক গাঁৱৰ পৰা অহা মানুহ টোপোলা টোপোলি ইমানকৈ বেগ লাগিবই বাৰু 4 দিনৰ তুমি নিজে কাপোৰ কিমান আনিছা কোৱা বাৰু 4 দিনৰ কাৰণে আহিছোঁ ন 4 দিনৰ মানুহে 5যোৰ কাপোৰ আনে নেকি পিন্ধিম আকৌ এইটো এই ৰুমটো আমাৰ 4 দিনৰ কাৰণে আমাৰ নহয় ভিতৰতে পিন্ধিম আমি তিনিটা একেটা ৰুমতে আৰু মানুহবোৰ আহি আছে লাহে লাহে হয়নে আমি এতিয়া গা পা ধুলোঁ মায়ে গা পা ধুলে কিন্তু ব্ৰাছ নকৰিলে ব্ৰাছ মানে কলগেট নাছিলে এনেই কৰিলোঁ বাৰু গোটেই ব্ৰাছডালৰ ৰ'ব ব্ৰাছডাল দেখাইছোঁ লিপষ্টিক লাগি এদাই আজি মেহেন্দি আছে ন আৰু মানুহবোৰ আহি আছে
গোটেই হোটেলখন বুক কৰিছে চাগে অঁ আমি এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছোঁ যিহেতু সোনকালে আহিলোঁ এয়া পুৰি চব্জি এতিয়া বহুত টাইম হৈ গ'ল আমি খাই বৈ ল'লোঁ ভাতো খাই ল'লোঁ কাৰণ তাৰপিছত ল'লোঁ ভিডিঅ'ৰ কাৰণে এতিয়া আমি তললৈ যাম এতিয়া মেহেন্দি লগাই আছে ইফালে মা আৰু এনাই ওলাই আছে বলক আমাৰ কাৰণে ৰখি আছে তলত ইফালে কাম হৈহে আছে ৰ'বা প্ৰথম মায়ে লগাইছে এয়া চানচত লগাইছে ন প্ৰথম হৈছেনে মা হৈ যাব সৰুকৈ লগালে এইফালে কইনা বাকী আছে সেইটো কাৰণে হ'ব হ'ল বেছি নলগা এতিয়া কইনাক লগাই আছে মানুহবোৰ বহি আছে আৰু ডেক'ৰেশ্যন চলি আছে যিহেতু বিয়াৰ আৰু 2 দিন আছেই আৰু আমাৰ তাৰপৰা মানুহখিনি কাইলৈ আহিব এইফালে আলহী মানে গোটেইখিনি ঘৰৰ মানুহে কাণতো সেই ক্ৰীম লাগি আছে যে ক্ৰীম এতিয়া লগোৱাই নাই মোৰ ৰাতিপুৱাই লগাব কাণত বগাকৈ ক্ৰীম লগাই থৈছে মানে ইমানেই ষ্টাইল নিজে লগাবলৈ কৈ আকৌ নিজে উল্টাই দিয়ে যে কেলৈ কথাটো দাঁত চাফা কৰাত নামো লাগি আছে প্ৰথম তামোল কোনে কাটি আনিছিলে মই কাটিলোঁ আকৌ বেটাই কোনে তামোল কাটি আনিছিলে এইফালে এনাই চিনি নাই পোৱা নহয় জেঠাই জেঠাই অঁ কি কৈছে কৈ দিয়কচোন আকৌ এবাৰ কি কৈছিলে কইনাগৰাকী মানিছা নেকি মা নিচিনাই কেতিয়াবা ফিলিপিনছ হ'ল আমি ইমান ধুনীয়া হয় মই তাতে থাকিলোঁ ক'ত হৈছিলে কোৱাচোন তুমি ফিলিপিনছ নেকি ফিলিপাইনছ নেকি আকৌ কোৱাচোন কি শুদ্ধকৈ কোৱা মই এবাৰ নকওঁ তুমি কেতিয়া বিয়াখন সেইটো নামি ক'ব লাগিব ফিলিপিনছ নেকি ফিলিপাইনছ ক'লে হয়নো ভালকৈ মই নাজানো তুমি গোটেই বিয়াখন সেইটো নামি ল'ব লাগিব মই তোমাক সুধিয়ে থাকিম কাৰোবাক সোধোগৈ ৰ'বা আকৌ কোৱাচোন শুদ্ধ হৈছে কোৱাচোন কি কোৱাচোন ফিলিপিনছ মই তোমাৰ হ'ল মায়ে সেইটো বাৰে ডাইৰেক্টে কৈ আছে ফিলিপিনছটো এতিয়ালৈকে তোমাৰ অষ্ট্ৰেলিয়া পাবগৈ তুমি যিমানবাৰ কৈ আছা ন মামাকে সুধিম তোমাৰ হ'লেও নহ'ব তুমি আধা ঘণ্টাৰ পিছত পাহৰিবা আকৌ মই তোমাৰ ঘৰত কেইবাৰ শিকাই আনিছিলোঁ ক'বা থাকিলোঁ ট্ৰেইনত আহোঁতে হাই হেল্ল' শিকাই আনিছিলোঁ এতিয়া ক'ব পাৰেনে নাই আকৌ হাই আই এম ৰুচনা চাংমাই আই এম এ ব্লগাৰ বুলি ক'বা নকওঁ দেই মই কবিতা গাই ভাল পাওঁ তাইৰ লগত কি বুলি কথা পাতিম মইতো একো নাজানো মই বায়েক হয় বুলি ক'বা তুমি মোৰ বোৱাৰী হয় বুলি ক'বা এনেই ক'ম ন কইনাজনী ওচৰলৈ যাবলৈ লাজ লাগিছে কাৰণ তাই ইমান ধুনীয়া ন মই ওচৰত ফটো ল'বলৈ লাজ লাগিছে কেনেকৈ যাম বেটাই পঠিয়াই আছে মোক ই বেছিকৈ ওচৰত বহি আছে মই কইনা কোৱা হয় কইনা কোৱা হয় মামা কোৱা হয় মামা অষ্ট্ৰেলিয়াত থাকে অষ্ট্ৰেলিয়াটো সুধিলে আৰু এজনী চানচতে মেহেন্দি ফ্ৰীকৈ পাই ওপৰলৈকে লগাই লওঁ গৈছে বহীটো লগাই লোৱা ক'লৈ লগাব গৈছিলা লগাই নাই পোৱা নহ'ব কইনা হৈ পালেহে পলাই এইফালে বা বুলিয়ে কৈছোঁ ন বাগৰাকী আমাৰ ভিডিঅ' সদায় চাই আৰু এইফালে আপুনি বা বুলিয়ে কৈছোঁ আপোনাৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী অনামিকা বাৰখাই মামাকৰ ঘৰৰ আটাইখিনি হয়নে মামাৰ কি হ'ব মমাইকৰ ঘৰৰ ফালৰ আৰু সেইটোৱে কৈছোঁ এই মানে টিউবলাইটটো অকণমান দেৰি হৈ চব কথা চবৰে জোতা আছে তোমাৰ কি চেণ্ডেল যে বহুত বেয়া লাগিছে এয়া গহপুৰৰ ভাইটি আটাইকেইজন গহপুৰ এগৰাকী অকল খাই আছে খোৱাই নাই এতিয়ালৈকে মই খোৱাই নাই তুমি আগতে পালা যে
গোটাকৈ খাওঁনে ভৰা গোটেইটো ভৰাচোন মুখখন বহুত ডাঙৰকৈ মেলিব লাগিব নে এই নেলাগে এইফালে এনাই এতিয়া লগা কমপ্লিট হৈ গ'ল এতিয়া পানী তুলিব যাব এইফালে দৰা কিমান বছৰ মূৰত ধুতি 2 বছৰ মূৰত কি জানি একদম ক'ভিডৰ পিছতে কি মাতা থাকিলে পাছত আহিবলৈ ইমান দেৰি দেৰিকৈ মই পাহৰি মানে ওপৰত আছিলোঁ ন আমাক এতিয়া চেহেৰা দেখাই নাই নহয় চেলেনৰ মালিকনী ৰাতিপুৱা কি কৰিলে জানে ৰাতিপুৱা যে এখন মিৰ্জা ঘূৰি ফুৰিছোঁ খোজকাঢ়ি ইয়াত যদি কোনোবাই আমাৰ ভিডিঅ' চাই কমেণ্ট কৰিব অঁ মিৰ্জা এতিয়া 12 কেজি মানে মোক মাতিছে ক'ত চিনি পালে তোমাক চিনি পাইছে এই কি বুলি কয় ৰাতিপুৱা কি কৰিলে জানে কলগেট নাই না শ্বেম্পু নাই না আৰু নিজৰ একদম পূৰা এচেঞ্চিয়েল বস্তু এটা নাই না আকৌ মোক একদম ৰাতিপুৱা পঠাইছে একদম ৰ'দত খোজকাঢ়ি আহিছোঁ মই সেনেকুৱা কৰিলে দেখা বহুত দূৰ আহিলোঁ আমি খোজকাঢ়ি ইয়াতে পুখুৰী এটা আছে ইয়াতে ল'ব এতিয়া পানী তুলিব গুচি যাব তিনিবাৰ ভৰ্তিকে এতিয়া পানী তুলিত ঘূৰিছে মা পলালে এনেই ৰ'দ দেখি ৰ'দ দিছে পূৰা ৰ'দ দেখি কেতিয়া পলালে আহি পালেহি মা ক'ত আছে বিচাৰিব লাগিব এতিয়া দৰাক গা ধুৱাব কইনাক গা ধুৱাব চাগে মোৰ চোৱা নহৈছে মোৰ বহুত বেছি গৰম উঠিছে আৰু ভাগৰ লাগিছে বিহু মেলাত নাচা ভৰি বিষাই আছে মা ওপৰত আছে নেকি বাৰু নাই ন আমাৰ এওঁ দুইখন হাতত লগাইছে আৰু এইফালে বাগৰাকী মেকআপ আৰ্টিষ্ট নহয় মেহেন্দি আৰ্টিষ্ট দুইটা অঁ আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম ৰীমা ইনষ্টাগ্ৰাম আছে অঁ লগাইছোঁ মাৰ হৈ গ'ল দেখাই দিয়া এতিয়া দৰা গা ধুৱাব নিছে ভাইকৰ হেৰিয়ত দিয়াচোন মাইনা দিব হাত কি হ'ল চাওঁ বাৰু ধুই ল'ব বোলা নাই এতিয়া লগাইছিলোঁ ধনী লগোৱা শুকালে নেকি ঐ সেইটো শুকালে পানী অলপ থবা গোটেই শেষ কৰি নিদিব মোমাই মূৰত তেল দিব গা ধুৱাব যিহেতু আকৌ ইমান দূৰ যাব নোৱাৰি সেইটো কাৰণে ইয়াতে বাল্টিঙতে পানী তুলিব এতিয়া কইনাগৰাকীৰ কাৰণে
টাচ হ'ব নোৱাৰে নহয় বেছি নাখানি নিয়মটো এতিয়া পানী নালাগে চবেই And turmeric mix. Have you ever put this before? ইয়াত থৈ দিব বহুত দেৰি হ'ল এতিয়া 9:30 বাজিলে এতিয়া ভাত খাবলৈ যাওঁ এইফালে হিৰ'ইনে নেখাওঁ বুলি কৈছে নহয় তুমি কি মানে কোৱা ভাত খালোৱে বলিউডৰ হিৰ'ইন বুলি ভাবা নাই হলিউডৰ হিৰ'ইন টলিউডৰ আমি এতিয়া ভাত খাই লওঁ ৰাতি একেবাৰে আহাৰটো এইগৰাকী নেখাওঁ কৈছিলে তুমি খাইছা চিকেন দাইল মাটি দাইল ন খোৱা মই নেখাওঁ বুলি ভাবিছিলোঁ জোৰজবস্তি হ'ব আমি এতিয়া ভাত খাই আহিলোঁ আৰু চুলি বান্ধি দিলা যে ইমানেই গৰম উঠিছে আৰু বহুত গৰম আৰু আজি ভ্লগটোৱে কৈছোঁ আজি দৰা কইনা ভালকৈ নেদেখালোঁ কাৰণ বিয়া দিনাখন ভালকৈ দেখাম ন তেতিয়া সাজি কাচি ওলাব যিহেতু আপোনাক ক'লোৱে কোৱা নাই ন কইনা আপোনাৰ ফিলিপিনছৰ বিদেশী কইনা সেইটো কাৰণে যেতিয়া অসমীয়া মেখেলা চাদৰ পিন্ধিব তেতিয়াই বেছি ভাল লাগিব সেইটো কাৰণে তেতিয়া দেখাম বুলি আমি ভাবি আছোঁ আৰু দৰাজন অষ্ট্ৰেলিয়াত থাকে সেইটো কাৰণে বাহিৰে তেওঁলোকৰ অৰিজিনেল ঘৰ আমাৰ টিংখাঙৰ গৌগুৰি চাউদাঙৰ মোৰ মাৰ ডাঙৰ ককায়েকৰ ল'ৰা হয় পুৰা ফেমিলি ডিটেইলছ দিছে এইগৰাকী পাছপৰ্ট ফটো লগাই দিম নেকি চাইডত এইগৰাকী ডাঙৰ ককায়েকৰ ল'ৰা এতিয়া আজিৰ ভ্লগটো কাইলৈ বিয়া আছে কাইলৈ বিয়াতে ৰিচেপশ্যন আমি কেইদিন থাকিম একো হিচাপেই নাই কইনা কয় মা ফিলিপাইনছ নুফুটে ফিলিপাইনছ মোক কনফিউজ লগাই আছে ফিলিপিনছ কোৱাচোন ফিলিপিনছ সেইটো নহয় এই মাইনাই কেলে ইমান দৰকাৰ ছোৱালী আনিলে মোক ক'বলৈ অসুবিধা হৈছে বাৰে এইটোৱে কৈ আছে আজি ব্লগটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কইনাগৰাকী ইমানেই ধুনীয়া আপোনালোকে যেতিয়া দেখিব নহয় অকণমানো মানে ধৰিব নোৱাৰে তাই বিদেশী ছোৱালী হয় আমাৰ আহোম ছোৱালীৰ নিচিনা দেখিবলৈ চকু টকু চুলি তুলি আৰু হাইটটো কেনেকুৱা লাগিলে কৈ দিয়া কইনা ছোৱালী আৰু ইমানেই ঠাণ্ডা তাই সহজ সৰল আৰু মোৰ কথা কি সুধিছিলে কি বুলি মাতিম বুলি সুধিছিলে ন বেটাক সুধিছে মই কি বুলি মাতিম এই বেটাই ক'লে যে বা বুলি ক'বা বুলি ক'লে বাইদেউ চ' আজি ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ চেনেল মই ভাইটিক হালধি লগালোঁ দেখিছে নাই হালধীয়া হৈ গ'ল মই টেঙা মাৰি আছোঁ আৰু নেক্সট ব্লগটোৰ কাৰণে মানে নেক্সট বিয়া ব্লগটো চাব হয় নাই এনাই এতিয়া আমি পূৰা মস্তিকৈ হ'ম কাৰণ কালি ট্ৰেইনত ভালকৈ হোৱা নাই চুৰো হ'ল চুৰটোৰ কথা কোৱাই নাই ভালকৈ আমাৰ অলপ আগতে এগৰাকী বয়সস্থ মানুহ আছিলে তেওঁ পাৰ্চটো লৈ গ'ল সেইটো কাৰণে এতিয়া ভালকৈ শুম আৰু মস্তি মাৰি আমাৰো হোৱা নাই বাই বাই আমি শুব লৈছিলোঁ আকৌ এতিয়া নাচিও মাতিছে সদায় এনেকুৱা হয় বাই বাই টাটা গৈ পিনে আকৌ ব্লগিং ষ্টাৰ্ট কৰি দিয়ে